HL. Drink healthy, live healthy. কিমান আঘাত লাগিব ন যেতিয়া আপোনজন ঠগি যাব যোনে ভাবিছিল ই মোৰ জীৱনৰ সকলো আৰু যদি সিয়ে এদিন সলনি হৈ যায় কেনেকুৱা আঘাত লাগিব যেতিয়া আশা দেখুৱাজনে ভৰসা ভাঙি থৈ যাব বিশ্বাসনো কি বস্তু নহয়নে যাৰ ওপৰত বিশ্বাস কৰি সমুদ্ৰৰ গাঁথনি গঢ়া হয় যদি সেই বিশ্বাসেই ভাঙি যায় তেতিয়া জানো সেই সমুদ্ৰৰ গাঁথনি মজবুত হ'ব যেতিয়া কাৰোবাৰ ওপৰত বিশ্বাস হেৰাই যায় সি জানো সঁচাকৈও মিছা যেন নালাগিব মোৰ আজি বাৰে বাৰে সেইসকল পিতৃ মাতৃলৈ বৰকৈ মনত পৰিছে যোনে নিজৰ সন্তানৰ ওপৰত আস্থা ৰাখি জীৱনটো নিজৰ সন্তানক গঢ় দিয়াৰ চেষ্টাৰে হাঁহি হাঁহি ত্যাগ কৰি দিলে জীৱনৰ প্ৰতিটো ক্ষণ নিজৰ সন্তানৰ সুখৰ বাবে ত্যাগ কৰি দিলে নিজে উজাগৰে থাকি নিজৰ সন্তানৰ কাষত বহি তেওঁলোকক চাই চাই নিশা কটালে নিজেই নেখায় নিজৰ সন্তানলৈ তেওঁলোকে ভাৰ বান্ধি আনিছিলে আৰু আজি সেইবোৰ সন্তানেই বাপেক মাকক সহায়ৰ লাখতে আগবঢ়োৱাটো বহুত দূৰৰ কথা এষাৰ মাত দিবলৈকো সময় নাই সিহঁতে কিয় পাহৰি গৈছে যে সিহঁতো এদিন বাপেক মাক হ'ব সিহঁতো এদিন বাপেক মাকৰ তৃপ্তিৰ অনুভূতি ল'ব সিহঁতো এদিন বুঢ়া হ'ব সিহঁতকো এদিন সঁহাৰিৰ প্ৰয়োজন হ'ব যদি সিহঁতকো সিহঁতৰ সন্তান তেনেকুৱা কৰে মৰম সন্মান শ্ৰদ্ধা যেন এতিয়া এটা প্ৰবঞ্চনাৰ জৰিয়হে মাথো ইয়াৰ যেন মূল্য নাই আমি সন্তানবোৰ নিস্বাৰ্থ হ'ব লাগে স্বাৰ্থপৰ হ'ব নালাগে স্বাৰ্থৰ কাৰণে নিজৰ পিতৃ মাতৃক কেতিয়াও আঘাত দিব নালাগে এই বেহৰাত সকলোতকৈ মূল্যৱান বস্তু হ'ল মৰম নিস্বাৰ্থ মৰম আৰু আমি সন্তানবোৰে নিজৰ পিতৃ মাতৃৰ বাহিৰে কাৰো পৰাই নিস্বাৰ্থ মৰম পাব নোৱাৰোঁ এই সংসাৰত মানুহৰ মন বতৰৰ দৰে পৰিৱৰ্তন হয় মাথো সলনি নহয় যোনে আমাক আঙুলিত ধৰি খোজ কাঢ়িব শিকাইছিলে যোনে আমাক মুখত ভাত খুজি দিছিলে যোনে নিজৰ অমৃত পান কৰে আমাক সৰুকালতে জীৱনটো গঢ় দিবলৈ শিকাইছিলে মাথো সলনি নহয় তেওঁলোকৰ মৰম মাথো সলনি নহয় সেই পিতৃ মাতৃ তেন্তে আমি কিয় ইমান স্বাৰ্থপৰ আমাৰ জানো দায়িত্ব নহয় যোনে আমাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিছিলে যাক আমি হাজাৰ প্ৰশ্ন কৰি বেবুৱা সাজোতো প্ৰতিটো প্ৰশ্নৰ উত্তৰ নিজে দিব নোৱাৰিলোঁ আনৰ পৰা সুধি আনি দিছিলে যোনে আমি কান্দোতে আমাক উমলাইছিলে যোনে আমাৰ প্ৰয়োজনীয় বস্তুটো দিবৰ কাৰণে নিজে এযোৰ কাপোৰ নিপিন্ধিছিলে আমাৰ জানো দায়িত্ব নহয় তেওঁলোকক আমি সেই আমাৰ লগত কৰা ত্যাগখিনি অনুভূতি সেই আমাৰ লগত কৰা ত্যাগখিনি সুখ দিবা আমিওতো এদিন পিতৃ মাতৃ হওঁ আহক আজিৰ পৰা আমি প্ৰতিজ্ঞাবদ্ধ হওঁ আমি সন্তানবোৰে নিজৰ পিতৃ মাতৃক সুখ দিবলৈ নিজৰ পিতৃ মাতৃক অনুভৱ দিবলৈ যে সঁচাকৈ মই এজনী ভাল সন্তানৰ জন্ম দিম সেই পিতৃ মাতৃৰ মুখত হাঁহি দিবলৈ আশা কৰোঁ আপোনালোকেও চেষ্টা কৰিব আৰু মই মোৰ ফালৰ পৰা অপ্ৰাণ চেষ্টা আগবঢ়াম ধন্যবাদ